Good morning, oh sunshine, sunshine. Good morning. Sunny, হোৱাৰ অন্য এটা কাৰণ হৈছে যে পাপা আজি ঘৰত আছে। Today the schedule is also very tight because we are planning for a day outing আৰু babyক আজি এটা আমি নতুন food groupৰ লগত introduce কৰিম। First thing in the morning, আপুনি যদি বিছনাখন সুন্দৰকৈ পাৰে তেতিয়াহলে ই খুব বেছি sense of accomplishment দিয়ে। মই নতুনকৈ ইয়াৰ ওপৰত এটা research report পঢ়িও আচৰিত হৈ গলো that it's a fact worldwide, it's a reality যে ই মানুহৰ সুখ আৰু productivity খুব increase কৰে and you will have a great day forward. আজি প্ল্যান হৈছে ৰাগী মিলেটৰ পুডিং মোৰ আৰু মোৰ হাজবেণ্ডৰ টেষ্ট প্যালেটৰ লগতো ম্যাচ কৰে আৰু বেবিকো খুব ধুনীয়াকৈ আমি হেইটো ইন্ট্ৰোডিউস কৰিব পাৰিম ৰাগীৰ পৰা পাব পৰা পুষ্টিৰ বিষয়ে নিশ্চয় আপোনালোকৰ বহুতেই অলৰেডি জানে উঠাৰ 15 মিনিটৰ ভিতৰতে মই মোৰ পৰিয়ালক এটা লাইট ব্ৰেকফাষ্ট দিবলৈ চেষ্টা কৰো মই ঘৰত বনোৱা গৰুখিও ইউজ কৰি খুব ভাল পাওঁ ৰাগী salt to taste sugar to taste aru ghiu mixture to apuni dry kori cool kori ya stock kori travel korte logot loi jabo pare moi burner to off kori gorom pan khonate guti mixture to bhaldore roast hoboloi disu safely jate etu keto burn nohoy aru ei 5 minute homoy mur karone relax kora time hoy আৰু এই কাপটোত এই আমাৰ মা দেউতা আৰু এই ডাষ্টবিনৰ ভিতৰত এইজনী মোৰ সৰু ভণ্টি বেবি থাকোতে যোনটো ষ্টৰী কৈ সদায় আমি তাইৰ লেগ পুলিং কৰিছিলো থ্যাঙ্কস টু দি আৰ্টিষ্ট ইমান সুন্দৰ কাপটো মোক বনাই দিয়াৰ বাবে আৰু আপুনি যদি এতিয়াই খাবলৈ প্ল্যান কৰিছে তেতিয়া হলে ভালদৰে ৰোষ্ট হোৱাৰ পাছত তাত আপোনাৰ ৰিকুৱায়াৰমেন্ট হিচাপত মিল্ক এড কৰি গৈ থাকক আপুনি যিমানে মিল্ক এড কৰি ইয়াক বেছি সময় গ্যাসত ৰাখিব ইয়াৰ থিকনেসটো বাঢ়ি গৈ থাকিব গতিকে আপোনাৰ থিকনেসৰ ৰিকুৱায়াৰমেন্ট কিমান সেই হিচাপত আপুনি তাৰ থিকনেস প্ল্যান কৰক অতি সাধাৰণ যেন লাগিলেও ৰাগী খুবেই হেলদি ফুড আৰু ই আপোনাক বহুত সময়লৈকে ফুল হৈ থকাৰ এটা ফিলিং দিয়ে আপুনি যদি পুডিংখিনি শেপ দিব বিচাৰিছে তেতিয়াহলে শেপ থকা বল এটাত এতিয়াই সেট কৰি দিয়ক ইকৰি স্পুনখন চাওক মই খুব ভাল পাওঁ এই স্পুনখনে টেম্পাৰেচাৰ ইন্ডিকেট কৰে মানে খোৱা খাদ্যখিনি বেবিৰ বাবে যদি অধিক গৰম হয় তেতিয়াহলে স্পুনখনৰ কালাৰটো চেঞ্জ হৈ যায় I give you here? Here? So nice, thank you.